হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ ভালেই। কিন্তু আজি যিহেতু দেখা পাইছে ডেছক্ৰিপশ্যনত, আজি চুজি লাডু বনাব লৈছোঁ। কেনেকৈনো বনাম আপোনালোকৰ আগত দাঙি ধৰিলোঁ। চুজি লাডু বনাবৰ কাৰণে গৰম কেৰাহীত 4 চামুচ এয়া মনোৰমা ঘি দিলোঁ। এয়া গৰম হৈ থকা ঘিখিনিত 5 খুৰা মই চুজি ভাজি ল'ব আৰু এই চুজিখিনি ৰঙা হোৱালৈ ভাজি ল'ব। আপোনালোকে চুজি লাডু বনাবৰ কাৰণে খুব কম সময়ৰ প্ৰয়োজন। আপোনালোকে খুব কম সময়ৰ ভিতৰতে চুজি লাডুটো বনাব পাৰে। এয়া দেখা পাইছে ৰঙা হোৱালৈকে ভালদৰে ভাজি আছোঁ। আপোনালোকৰ ঘৰত যদি কেনেবাকৈ আলহী আহে আৰু আলহী অহা টাইমত আপুনি হোমমেড কিবা এটা বনাই চাহৰ লগত দিব বিচাৰে, তেতিয়া আপোনালোকে এই চুজি লাডুটো দিব পাৰে। এয়া দেখা পাইছে ৰঙা হৈ আহিছে আৰু ড্ৰাই ফ্ৰুটছখিনি দি দিয়া হ'ল। ড্ৰাই ফ্ৰুটছখিনি দি ভালদৰে ভাজি লওঁ। চুজি আৰু ড্ৰাই ফ্ৰুটছখিনি ভালদৰে ভাজি লৈ এয়া 1 কাপ চেনি দি দিছোঁ ইয়াতে। এই চেনিখিনি ভালদৰে মিক্স কৰি ভাজি ল'ম। চুজিখিনি সম্পূৰ্ণ ল' ফ্লেমত ভাজি ল'ব। ভালদৰে চুজিখিনি ভাজি হৈ গ'ল। ইয়াক পাত্ৰ এটাত কেৰাহীৰ পৰা উলিয়াই ঠাণ্ডা হ'বলৈ দিয়া হৈছিলে। আৰু ইয়াত যিহেতু মই 250 গ্ৰামৰ গাখীৰ লৈছিলোঁ আৰু গাখীৰ গৰম কৰি ঠাণ্ডা হ'বলৈ দিছিলোঁ। আৰু ইয়াত ঠাণ্ডা কৰি থোৱা এই চুজিখিনিত মিলাই লৈ ভালদৰে গোল কৰি লৈছোঁ। আৰু চাওকচোন বৰ ধুনীয়াকৈ গোল হৈছে। খাবলৈ যিহেতু বৰ ভাল হৈছিলে। আপোনালোকে কেতিয়াবা এনেদৰে বনাই চাবচোন যদি বনাই নাই পোৱা। খুব কম সময়ৰ ভিতৰতে কেনেকৈনো চুজি লাডু বনোৱা হয় আপোনালোকৰ আগত তাকে আগবঢ়ালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ দেই, বাই বাই।